নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মেগী মছলা ৰোল। চাই থাকিবচোন কেনেকৈনো মই বনাওঁ মেগী মছলা ৰোল। কম সময়তে বনাব পৰা মেগী মছলা ৰোল চাই থাকিবচোন কেনেকৈনো বনাওঁ আপোনালোকে। ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ফেচবুক পেজটো মোৰ ফ'ল' কৰি দিব। এই আলু কেইপিচ মই বইল কৰি লৈছোঁ। বইল কৰি লৈ পিহনাখনত ভালদৰে পিহি লৈ মন কৰিব মই কেনেকৈ কৰি আছোঁ। আলুখিনি পিহি হৈ গ'ল। পিঁয়াজ দিছোঁ, জলকীয়া দিম আৰু ধনিয়া দি দিম মই ইয়াতে। লগতে হালধি, নিমখ, কাশ্মীৰ ৰেড চিলি আৰু মেগী মছলা পেকেটটো দি দিম। আৰু ইয়াত ব্যৱহাৰ কৰিম মই 1 কাপ পিঠাগুড়ি। ইয়াত মই পানী ব্যৱহাৰ নকৰোঁ। আটা লাৰু যেনেদৰে মুঠে তেনেদৰে মুঠি ল'ম। এয়া দেখিছে ধুনীয়াকৈ মোৰ হৈ গ'ল। এতিয়া চামুচ এখনত ল'ব, চামুচখনত লৈ মেলি ধুনীয়াকৈ ৰোল কৰি ল'ব। এয়া মোৰ ৰোলকেইটাও হৈ গ'ল। এইফালে বাতি এটা 4 বা 5 চামুচ ময়দা ল'ব। ময়দা লৈ পানী অকণ দি ধুনীয়াকৈ ফেটি মেলি ল'ব। আজি ৰোলটো টেষ্টি কৰিব এইটো বস্তুৱে। ধুনীয়াকৈ ময়দাৰ মিশ্ৰণখিনি এনেকৈ ৰোলকেইটা মিহলাই ল'ব। মিহলাই লৈ মেলি এই মেগীখিনি ধুনীয়াকৈ ৰোল কৰি দিব। দেখিছেনে মই কেনেদৰে দিছোঁ? এনেদৰে ধুনীয়াকৈ মিহলাই ল'ব। এই আটাইকেইটা মই মেগীখিনি ৰোল কৰি ল'লোঁ। এফালে মোৰ পেনখনত তেলো গৰম হৈ গ'ল। এতিয়া ধুনীয়াকৈ মেগী ৰোলকেইটা দি দিম। এটা কথা মন কৰিব, গেছটো বেছি হাই ফ্লেমত নথব, ল' ফ্লেমত থ'ব। তেতিয়া ভিতৰৰ বস্তুটো সিজিব অলপ, তেতিয়া খাবলৈ ভাল হ'ব, কুৰকুৰীয়া হৈ যাব তেতিয়া। এয়া দেখিছেনে কি ধুনীয়া হৈ গৈছে মোৰ ৰোলকেইটা। ৰেডি হৈ গ'ল মোৰ কুৰকুৰীয়া ৰোল। দেখি খাওঁ খাওঁ লাগিছেনে বাৰু সকলোৱে? আজিলৈ আহিছোঁ অন্য এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ ৰেচিপি ভিডিঅ'বিলাক ভাল পাইছে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব দেই। আজিলৈ বাই বাই।